regular duty kita mau positif atau lama dulu ke mana kita bukan amasi pulang dia phana choi ki pung tom ki theng bililo ke state ke puri ba leader banke Vijay Singh hardware dukan se solai la to akode te ka কিন্তু amasi langlo la to apran dangerous do ini how bukan amuni ni tunta mina amuni hondu la sojoni masi rescue puri po police station an ponto se peses pi phansi ni pini da ke pini amala so masi ni phana attack do da silai long comedy do dak dak so do arlong na ward pulang di kota arlong ward asap so do la pini ke road pe asap so lo tum ke apu theng dai tami prepare bana kami dibe chima tumi aju achina adu we phata ni ke ka pe long mas council phati la ke tek la nili phan kali la pene phan kali lagi la ka ile tum 6 schedule area long bipar ke claim ni rules do ke kadu we da chini ke kalang tum da chini kadu we da so tek dukan ni patong no podong la si kadu we phan awareness se bang chola aja action nili mane non no abang ke lakno ko kon nili ni hin pe chuduri phan taxation department thumon ke nang tu dolo nili ke latu mas license mase forever se cancel kurin ne apna ko dukan dismantle se pore ko asura ta na akala ke attack nili phana attack pugli lagi direct government council mase ra da kai te khai bhalo council khai lam de bana na na pe ma ko dar sana ngam se sana pido mane ba la tu se tu to bani jani usum ni ke badam mein amala sochi hoy lo gari apna aja pham khana ke sang na pa koi no long le gui bolo long le sunun to mare ba gari pasang lagi gari set bilang dah nak project caji kan nang chilo mobile ke nang unda so bisa हो अपडेट so क्योंकि record पे जो मेकन वाला assistant वाला মানে ala stock sinang nang chok lalu wala আজি এই ৰাতিপুৱা ধৰক 9টা বজা 9:30 বজামান মই ডিফু যাম বুলি ওলাইছিলোঁ কিন্তু আমি দেখা পাইছোঁ ইয়াতে এই টেক্সেশ্যন মানুহ হয়তি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেহঁতৰ নৰ্মেল ডিউটি হিচাপে তেওঁলোকে আহিছে সুখানজনতে মই ডিফু যাওঁতে বাটত চবেই ইয়াত কেইজনমান মানুহ আছিলে তাৰমানে প্ৰায় 700-800 জন মানুহ গোট খাই পেলাই একদম মাৰিম পিটিম একদম মৰাই দে একদম কিবা দে বুলি কৈ পেলাই একদম লাঠি দাও একদম কিবা পাথৰ দি চবে মানে এটেক কৰিব বিচাৰিছে সেই যাওঁতে মই বোলে বচাবলৈ ওলালোঁ তাতে মোকো এটেক কৰিলে ইয়াত চিলাই পৰিলে 3টা তাৰপাছত এইকেইটা দুখ পাইছে এইখিনি দুখ পাইছে এইখিনিকেইটা দুখ পাইছে আৰু ৰড পৰা মাৰিছে মই মানে যেনে তেনে মোৰ বেলেগ উদ্দেশ্য নাই মোৰ উদ্দেশ্য খালি মাত্ৰ এইটো আছে কেৱল আপুনি টেক্সৰ ডিপাৰ্টমেণ্টৰ মানুহ মই টেক্সৰ মানুহ নহয় মই বেপাৰী হয় মোৰ ইউনিট আছে সুখানজন ছুপাৰ মাৰ্কেটত মই এই বিভিন্ন প্ৰডাক্টৰ মই ডিষ্ট্ৰিবিউটৰ কৰোঁ আৰু সবে মই চিনি পাওঁ টেক্সৰ কথা লৈছোঁ আমি টেক্স দিয়ে আহিছোঁ আৰু তো দি যাব লাগিব সেইটো মই জানো যে কথাটো হ'ল একো হুট পুজ নাই খালি মাৰিম পিটিম আজি 4-5 দিন আগৰ পৰা মই ইংগিত পাই আছোঁ সুখানজনে এইটো গোটেই প্ৰি প্লান হৈ আছে তাৰ মাজতে এক নম্বৰ হৈ গ'ল বিজয় সিং তেওঁ অৰ্গেনাইজ কৰিছে আৰু তাৰ লগত আৰু 5-6 জন মানুহ আছে তেওঁলোকৰ টেক্সেশ্যন মানুহ যেতিয়া ডিফুৰ পৰা আহে খালি মানে মাৰি পিটি আৰু সিহঁতক হত্যা কৰিব লাগে বুলি সিহঁতৰ প্ৰি প্লান আছিলে সেইটো গম পাই পেলাই মই আজি ডাউট হৈছে মই যাওঁতে ডিফু যাম বুলি আহিছিলোঁ তেতিয়া ভাবিলোঁ এইটো কি হৈ আছে ইমান মানুহ গোট খাই আছে কিয় বুলি তেতিয়া মই তেহঁতক বচাবলৈ মই ওলালোঁ সিহঁতে মোক দুখ পালে এখেতে একদম ব্যৱস্থা নাইকিয়া কৰিছে তেখেতক মই প্ৰথম মই ৰেস্কিউ কৰিলোঁ তাৰপিছত তাৰ লগত 2-4 জন আছে ৰেস্কিউ কৰিলোঁ এনেকা কৰি পেলাই যেনে তেনে জান বচাই পেলাই আমি আহিলোঁ পুলিচ প্ৰশাসন এই মদতত লৈ আমি হস্পিটেললৈ গৈছিলোঁ এতিয়া মই হস্পিটেলৰ পৰা আহিলোঁ এতিয়া
কি হৈছিলে ঘটনাটো আপোনাৰ? ঘটনাটো মানে এইটো হ'ল যে এছ অথৰিটি ডাইৰেকশ্যন হা, আমাৰ ইয়াত ট্ৰেনিং লাইচেঞ্চখন ভেলিড হয় নহয় আমি চাবলৈ আহিছে হা, চাবলৈ আহিছে যে আমি যেতিয়া এতিয়া আহি পাইছে এজন মানুহ বিজয় সিং বুলি আছিলে, সেইজন মানুহে দোকান বন্ধ কৰ বুলি স্কুটিৰ পৰা আহিছে, দোকান বন্ধ কৰিবলৈ চবক অৰ্ডাৰ দিছে। মই তাক সুধিলে কি হ'ল বুলি, মোৰ গাড়ী আগত আহিলেহি, গাড়ীখন ইয়াত থ'ব নহ'লে যাব নাপাব বুলি কৈছে মোক। আৰু মোবাইলখন ৰেকৰ্ডিং সি কি ভাবিছে যে সি কৈছে যে মোবাইলটো মোক দি দিয়ক বুলি কৈছে, মোবাইলখন কাঢ়ি ল'ব খুজিছে, মোবাইলখন ভাঙি দিলে Oke,